বতাহত বিপদস্ত হ'ল ডিফু চহৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ জনজীৱন ধুমুহাই উৰুৱাই নিলে কেইবাটাও ঘৰৰ দিনৰ ছাঁ। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা অহা 4 মে'ত ইংৰাজী বিষয়ৰ পৰা আৰম্ভ হ'ব প্ৰথম বাৰ্ষিকৰ পৰীক্ষা। লামটিং ৰোডস্থিত কেএছএ কাৰ্যালয়ত সংবাদ মেল PSLCৰ নেতাই কেএছএকে ধৰি জাতীয় সংগঠনক কৰা মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। আজিৰ দিনৰ ভাগত অহা হঠাৎ এজাক ঘূৰণি বতাহত বিপদস্ত হ'ল কাৰ্বি আংলঙৰ জিলাৰ সদৰ চহৰ ডিফু তথা ডিফুৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনজীৱন। ঘূৰণীয়া বতাহৰ লগতে ঢেৰেকনি আৰু এজাক বৰষুণে প্ৰায় 1 ঘণ্টাৰ বাবে স্তব্ধ কৰে চহৰবাসীৰ জীৱন যাত্ৰা। বৰদৈচিলা মাকৰ ঘৰলৈ অহাৰ সময়, সেই গতিকে এইখিনি সময়ত সঘনাই ধুমুহা বৰষুণ, ঘূৰণি বতাহ, বিজুলী ঢেৰেকনি অহাৰ পৰা মাত্ৰাই সম্ভাৱনা থাকে। এয়া চিৰচাৰিত প্ৰকৃতিৰ নিয়ম। এইদৰে শনিবাৰে অহা হঠাৎ এজাক ধুমুহা বৰষুণ, ঘূৰণি বতাহে মহতিয়াই উৰুৱাই নিলে ডিফুৰ চিৰকাং নেট ইংলিছ LP স্কুলৰ দিনৰ চাপ। arweg the mane pini baji thom alom arweg jang bangso tumone the bena joksi bangso school open plan lo aso bangso school la bangke polling station 257 aso polling station ke asi sirane LP school men ke pendak bangso ting oi plan bena phi collection ason dopik lo chali aso marum market tap abuhi lapen teacher tum register copy apin sang mukhata luxon lo apin school uniform mukhata cham iklab lo apin ge nitum la nili SMC president hoipen CM phan kachuni bang labang lo betin la song bong prabjin pen labang so school uthot nai kim pthi se chuni ro lapen tu education department himen tame support of prison bongsi junilo উৰুৱাই নিলে ডিফু চহৰৰ পৰা অনতি দূৰত স্থিত বৰলাংফেৰ অঞ্চলৰ বৰচিং তেৰাং, ধনচিং চিনথং, চেডেং তেৰণ আৰু ৰূপচিং টিমুৱকে ধৰি কেইবাজনো ব্যক্তিৰ বাসগৃহ টিনৰ চাপ। মূৰৰ ওপৰত হঠাতে ছালখন উদং হোৱাত হাহাকাৰ হৈছে দুখীয়া গঞাত। Kardom pini jodak bidding pi bolang phar sarthejing thonga rong tamon ke thep na jok hemrit tamon ponrablo lasi jo tulina ma haper pini akerap nang pi mene pusining che thelo niliman derbono hang pi la penili ilike bolang pher bidding pi sarthejing thonga rong la pen pini jo nili hem pini atomon ke the nili hem do thai ve pen la pen nilitum han an ka chituna na ta han an tum thai ve la pen nilitum ke sang dem ta sang thai ve no ve ta do thai asi sar ke hai tulilam rong hang nang rabun no har pen se tang rabun tha pusining nang rabun ji pusining che thelo News X report ka news ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ কৰোনা তথা COVID-19 সংক্ৰমণে ৰাজ্যবাসীক উদ্বিগ্ন কৰাৰ সময়তে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ বাবে ভাল খবৰ। ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। পৰীক্ষা আৰম্ভ হ'ব অহা মে' মাহৰ 4 তাৰিখৰ পৰা। অহা 2 মে'ত বিধানসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ ঠিক দুদিনৰ পিছৰ পৰাই আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ চূড়ান্ত পৰীক্ষা। ইংৰাজী বিষয়েৰে আৰম্ভ হ'ব প্ৰথম বাৰ্ষিকৰ চূড়ান্ত পৰীক্ষা আৰু এই পৰীক্ষা অন্ত পৰিব অহা 29 মে'ত। অসম চৰকাৰৰ অধীনস্থ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ পৰা ইতিমধ্যে প্ৰকাশ কৰা হৈছে এই কথা। News Text report ka news. ৰাজ্যৰ সদ্য সমাপ্তি বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত PSLCৰ নেতাই কেএছএকে ধৰি একাংশ জাতীয় সংগঠনসমূহক কৰা বিৰূপ মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া
প্ৰকাশ কৰে জাতীয় সংগঠনৰ নেতৃত্ববৰ্গই। এই সংবাদমেল আয়োজন কৰা হয় কেএছএৰ লামডিং ৰোড স্থিত কাৰ্যালয়। শনিবাৰে আয়োজিত এক সংবাদমেলত কেএছএৰ নেতৃত্ববৰ্গই সংবাদমেলত এপিএছএলচিৰ নেতা কুৰু সিং টিমুঙৰ মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া কয় যে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীৰ বাবে সংগ্ৰাম কৰা সতীৰ্থ সংগঠন হিচাপে গণ্য কৰি কেএছএ কোনো ধৰণে গৰিহণা বা বিৰূপ মন্তব্য কৰা নাছিল। লাইভ এপিসোড 201 যোগে সম্প্ৰচাৰ কৰা এক সাক্ষাৎকাৰত এপিএছএলচিৰ নেতা জে আই কাঠাৰে কেএছএ আৰু আন জাতীয় সংগঠনসমূহে ষষ্ঠ অনুসূচীৰ বিৰোধী কাৰ্য কৰা বুলি কৰা মন্তব্যত অতিশয় দুখী হোৱা বুলি ছাত্ৰ নেতা কচন তেৰাং আৰু মাধৱ ৰংফাৰে সংবাদমেলত মন্তব্য আগবঢ়ায়। লগতে কাৰ্বি ৰাইজৰ বৃহত্তৰ স্বাৰ্থ আৰু শান্তিৰ স্বাৰ্থক উপেক্ষা কৰি এইদৰে এপিএছএলচিৰ নেতাই অসত্য মন্তব্য কৰি প্ৰকাৰান্তৰে বিজেপি প্ৰাৰ্থী ডক্টৰ নুমল মমিনক বোকাজান সমষ্টিৰ পৰা বিজয়ৰ পথ প্ৰশস্ত কৰা বুলি সংবাদমেলত মতামত ব্যক্ত কৰে। সন্থাৰ ডিপু জিলা সমিতিৰ তৰফৰ পৰা আজি এই প্ৰেছ মিট কিয় আয়োজন কৰিবলগীয়া হৈছে, বিশেষ কাৰণ থকাৰ কাৰণে আমি এই প্ৰেছ মিট আয়োজন কৰিবলগীয়া হৈছে যে সেইদিনাখন যি এপিএছএলচি সভাপতি জে আই কাঠাৰ ডাঙৰীয়াই যি কাৰ্বি ছাত্ৰ সন্থাৰ তথা সহযোগী দল সংগঠনৰ ওপৰত যি মন্তব্য দিছে সেইটো মিছলীয়া আৰু অপপ্ৰচাৰ বুলি মই স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। কাৰণ এপিএছএলচিৰ সভাপতিৰ কৈছে যে কাৰ্বি ছাত্ৰ সন্থাৰ তথা সহযোগী দল সংগঠনে যি জাতিৰ মাজত যি সংঘাত আনিবলৈ সৃষ্টি কৰিছে বুলি জে আই কাঠাৰ ডাঙৰীয়াই সেই মন্তব্যটো দাঙি ধৰিছে। গতিকে আমি কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি স্পষ্টকৈ আমি কৈ দিব বিচাৰিছোঁ যে এপিএছএলচি সভাপতি ডাঙৰীয়াক আপোনালোকে তেনেকুৱা মন্তব্য দিয়া আপোনালোকে বন্ধ কৰক, অতি সোনকালে আপোনালোকে তেনেকুৱা মন্তব্য দিয়াটো বন্ধ কৰক। আমি আপোনালোকৰ বিৰুদ্ধে আমি মাত মাতা নাই, আপোনালোকে আৰম্ভ কৰাৰ কাৰণে আমি তেনেকুৱা মাত মাতিবলগীয়া হৈছে। গতিকে বহুদিনৰে পৰা আমি চাই আছে, কিন্তু আপোনালোকে সেইদিনাখন আপোনালোকে আৰম্ভ কৰাৰ কাৰণে আমিও আপোনালোকৰ কাৰণে ক'বলৈ বাধ্য হৈছে। ষ্টেফান টেনৰ ৰিপৰ্ট, কাপ নিউজ। আজি এপ্ৰিল মাহৰ দ্বিতীয়টো সপ্তাহ। আজিৰ মাহটোৰ দ্বিতীয়টো সপ্তাহতে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছুৰ উমৰোড কাৰ্বি জনগোষ্ঠীয় পৰম্পৰাগত অকক্ৰেপু তথা মৎস্য চিকাৰ মহোৎসৱ উদযাপন কৰা হয়। প্ৰত্যেক বছৰৰ দৰে এইবাৰো কাৰ্বি আংলঙৰ সৰু বৰ ডেকা গাভৰু বৃদ্ধ বৃদ্ধাই মিলি অতি উল্লাসেৰে পালন কৰে পৰম্পৰাগত অকক্ৰেপু মহোৎসৱ। মহোৎসৱটোৰ উপলক্ষে উমৰো অঞ্চলৰ কেইবা শতাধিক যুৱক যুৱতী পুৰুষ মহিলাই হাতে হাতে লাঠি জোং জাকৈ জালৈ আদি মাছ ধৰা সঁজুলি লৈ লাংপি নদীত নামি মাছ ধৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে পাহাৰৰ পৰা অনা এবিধ বিশেষ গছৰ শিপা নদীত চাং বান্ধি ঠেকেচি ৰস উলিয়াই নদীৰ পানীত মিহলাই দিয়ে। পানীত মিহলাই দিয়াৰ ফলত এক প্ৰকাৰৰ মাছবোৰ কণা হৈ পৰাৰ লগে লগে পানীৰ ওপৰলৈ উঠি আহি যধে মধে মাছবোৰ জাপ দি উপঙি ফুৰে আৰু এনে অৱস্থাত মাছ ধৰাত মৎস্য চিকাৰীসকলৰ বাবে সহজলভ্য হৈ পৰে। Adak municipal area alulo nasi dak umru hari somar atum hanga curi nasi rumet nasi itu nasi okolong prai tumke okolong lo prai tumang ke cuma dak okolong বঠালাংছৰ পৰা জাছনিং ৰিপৰ্ট, কাপ নিউজ। সময় হৈছে বাণিজ্যিক বিৰতিৰ। Kona kulat si mithang karbi pinding sumpot ang tuam pin kilong at po.
nangletum lapuson ke matha kisung doma jongsi do plote matha nangni nangletum humrik non pindeng sumpot akuda dalong bangso akudat long nangletum karbi pindeng sumpot pekok pini wampok chipan choi hongthor karbi peum lek paikom jamburong pohum karbi pers jamburong so karbi brospin karbi bek lapen gamsa hi sitamik long etpo lapen bangso akudat nangletum anidang le humri jita impuikji lasi prabjin pen humrik non pindeng sumpot akulat difuluru langso daily market opposite Drangsena Sapu auditorium holalong lapen nangletum ka order je aphan la ber kipia number long humrik non choral hoy pokchokor jinjin da nangna igar koi bong manai wangsarak thane pokchokor ong ko pipono bong pipolote igar koi ni pokchokor elo timen men do nang nam bidam thani chicha kon elo ajo porto loge bong pharmacy jingkira po bunangke dam lang lang no hi ki long beng puji minni Pokchokor dawai nang pidun tha Ladakh tok 24/7 open pu 0 anteng puduman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo lahen lo alon medical store icheng si karbiang bongpen kang pucheng pharmacy labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji lapen kelong le adawai nang li order tikang lote prabjin pen long ponikji lasi difu medical college and hospital opposite alon medical store along nang litum tame humring non anso se kachini jiaphan aber kipia number along humring tame Pangcho Electronics Deepu Ronkilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics Deepu Ronkilan. Visit the store now. Pangcho Electronics. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ পিছত পুনৰ বাতৰি মচিয়াত কোভিডত আক্ৰান্ত হৈ নগাঁৱত মহিলাৰ মৃত্যু গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় নগাঁও চহৰৰ ভূঞাপট্টিৰ নিবাসী 52 বছৰীয়া সীমা হাজাৰী যোৱা 3 এপ্ৰিলত মহিলাগৰাকীৰ স্বামী আৰু একমাত্ৰ কন্যাসহ পৰিয়ালটো কোভিড-19ত আক্ৰান্ত হোৱাত গুৱাহাটী হেল্থ চিটি নামৰ ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসাধীন কৰা হয় আৰু চিকিৎসাধীন অৱস্থাতে শনিবাৰে পুৱা মহিলাগৰাকীৰ মৃত্যু হয় শুক্ৰবাৰে তেওঁৰ কন্যা সুস্থ হৈ উঠাত ঘৰলৈ ঘূৰি আহে যদিও স্বামী বৰ্তমান সময়লৈকে চিকিৎসালয়খনৰ আইচিইউত চিকিৎসাধীন হৈ আছে উল্লেখ্য যে ইয়াৰ পূৰ্বে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল নগাঁও চহৰৰ মেঘৰাজ কোঠাৰী নামৰ এজন ব্যৱসায়ী নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ